নমস্কাৰ, মই ডক্টৰ পলাশজ্যোতি মজুমদাৰ। আজি মই আপোনালোকৰ লগত ডিছকাছ কৰিম হেয়াৰ ট্ৰেন্সপ্লান্টৰ পোষ্ট অপাৰেটিভ পিৰিয়ডটো। হেয়াৰ ট্ৰেন্সপ্লান্ট কৰাৰ পিছত আপোনালোকে কিখিনি ঔষধ ব্যৱহাৰ কৰিব লাগে, কিখিনি প্ৰিকশ্যন ল'ব লাগে, এই গোটেই কথাবোৰ। চুলি কেতিয়া কাটিব, জিমত কেতিয়া যাব, গা কেতিয়া ধুব, গা কেনেকৈ ধুব, এই গোটেইখিনি কথা মই আজি ডিছকাছ কৰিম। এই কথাখিনি যিসকলে আমাৰ ক্লিনিকত হেয়াৰ ট্ৰেন্সপ্লান্ট কৰি গৈছে তেওঁলোকৰ কাৰণেও, যিসকলে জানিব বিচাৰিছে যে হেয়াৰ ট্ৰেন্সপ্লান্টৰ পিছত কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে, সেই তেওঁলোকৰ বাবেও গোটেইখিনি মই আজি আপোনালোকৰ লগত ডিছকাছ কৰিম। পইণ্ট নম্বৰ 1 হ'ল প্ৰেছক্ৰিপশ্যন। আমি আপোনাৰ হেয়াৰ ট্ৰেন্সপ্লান্টটো শেষ হোৱাৰ পিছতে এখন প্ৰেছক্ৰিপশ্যন দিম। এইখনেই প্ৰেছক্ৰিপশ্যন আমি সকলোকে দিওঁ। ইয়াতে আপুনি দেখিব যে চব ঔষধ ধুনীয়াকৈ বুজাই দিয়া আছে। মই আপোনালোকক বুজাই দিম ঔষধখিনি ফ্ৰম টুডে, তাৰমানে ট্ৰেন্সপ্লান্টৰ পিছতে সেইদিনা ৰাতিয়ে কি কি ঔষধ আৰম্ভ কৰিব। এনেকৈ 1 নম্বৰ ঔষধটো হ'ল এটা এণ্টিবায়'টিক, 2 নম্বৰটো হ'ল পেইন কিলাৰ, 3 নম্বৰটো হ'ল এণ্টিবায়'টিক, 4 নম্বৰটো হ'ল চুৱেলিং কম কৰোৱা। এনেকৈ কিছুমান ঔষধ আছে, এইখিনি সেইদিনাৰ পৰা আৰম্ভ হ'ব। তাৰ নেক্সট আছে ফ্ৰম টুমৰ, তাৰমানে কালি নেক্সট ডে, ট্ৰেন্সপ্লান্টৰ পিছদিনাৰ পৰা এই দুটা ঔষধ আৰম্ভ হ'ব। আফটাৰ 4 ডেজ, 4 দিনৰ পিছত শ্বেম্পু আৰম্ভ হ'ব। 20 দিনৰ পিছত কিছুমান ঔষধ আৰম্ভ হ'ব। এই গোটেইখিনি প্ৰেছক্ৰিপশ্যনত দিয়া আছে। মই আপোনালোকৰ ট্ৰেন্সপ্লান্টটো হোৱাৰ পিছতে বুজাই দিম। আৰু প্ৰেছক্ৰিপশ্যনখন চাই পেলাই আপোনালোকে গম পাব যে কেতিয়া কি ঔষধখিনি খাব লাগে। পইণ্ট নম্বৰ 2 হ'ল বিষ। ট্ৰেন্সপ্লান্টৰ পিছত বিষ কেনেকুৱা হ'ব। ট্ৰেন্সপ্লান্টৰ পিছত বিষ প্ৰায় নোহোৱাৰ দৰে। ট্ৰেন্সপ্লান্টটো কৰাৰ সময়ত যিখিনি অলপ বিষ চিষ হয়, টেটুইং কৰাৰ দৰে বিষ, সেইখিনি পিছত বিষ নহয়, কাৰণ আমি পেইন কিলাৰ দিওঁ। পেইন কিলাৰ কিন্তু খাব লাগিব 2 দিন 3 দিন বা 4 দিন 5 দিনলৈকে পেইন কিলাৰ খাব লাগিব। এই পেইন কিলাৰবোৰ খাই থাকিলে আপোনালোকৰ কোনো বিষ নহয়। বিষৰ কথা চিন্তা কৰিব নালাগে ট্ৰেন্সপ্লান্টৰ পিছত। পইণ্ট নম্বৰ 3 হ'ল ফুলাটো। ট্ৰেন্সপ্লান্টৰ পিছত সকলোৰে এইখিনি জেগাত ফুলিব, এটা ফুলন এটা হয়। এইটো হয় আমি যে ইমান বেজীবোৰ দিওঁ, প্লাছ যিখিনি ইনফ্লেমেশ্যন হয় হেয়াৰ ট্ৰেন্সপ্লান্টৰ কাৰণে, সেইখিনি লাহে লাহে নামি আহে। ইমিডিয়েটলি নহয়, প্ৰথম দিনা আপুনি দেখিব যে একো নাই, দ্বিতীয় দিনাৰ পৰা এই ফুলাটো আৰম্ভ হয়। ফুলাটো কেতিয়াবা চকুলৈকে যায়, আনকি চকু কিছুমান পেচেণ্টৰ বন্ধও হৈ যায়, যিসকলৰ স্কিনটো চফ্ট। কিন্তু সেইটোলৈ একো চিন্তা কৰিব নালাগে, সকলোৰে কম বেছি পৰিমাণে চুৱেলিং হ'বই। 2 দিনত চুৱেলিং হ'ব আৰু 5 দিনত চুৱেলিংটো নাইকিয়া হৈ যাব। তাৰে কাৰণে একো ট্ৰিটমেণ্ট কৰিব নালাগে, নিজেই আৰম্ভ হয়, নিজেই নাইকিয়া হয়। সেইটো একো, যদিও দেখাত ভয় লগাই হয়, কিন্তু সেইটো একো চিন্তা কৰিবলগীয়া বিষয় নহয়। পইণ্ট নম্বৰ 4, ৰাতি কেনেকৈ শুব। বহুতে চিন্তা কৰে যে ট্ৰেন্সপ্লান্টটো হৈ গ'ল, এতিয়া মই কেনেকৈ শুম। খোৱাটো নৰ্মেলিয়ে শুব পাৰে। আপুনি মূৰৰ পিছফালে আৰু ছাইডত এনেকৈ শুব পাৰে। একো চিন্তা কৰিব নালাগে যে চুলিটো ৰাতি ওলাই আহিব নেকি, গাৰুত লাগি ওলাই আহিব নেকি, নাহে। আমি ইমান ট্ৰেন্সপ্লান্ট কৰিছোঁ, আজিলৈকে কাৰো ওলাই নাহে, সেইটোলৈ চিন্তা নাই। নৰ্মেলিয়ে শুব, খালি যেনিবা মুখত শুব নোৱাৰে, কিন্তু পিঠিত বা ছাইডত আৰামত শুব পাৰে। খোৱাটোলৈ চিন্তা কৰিব নালাগে। পইণ্ট নম্বৰ 5 হ'ল মূৰটো কেতিয়া ধুব পাৰিম। চব ক্লিনিকৰে নিয়মবোৰ অলপ বেলেগ বেলেগ থাকে। আমি আৰোগ্যমত যিহেতু আমি ট্ৰেন্সপ্লান্টাৰ ইউজ কৰি আমি প্লান্টিংটো কৰোঁ, আমি নেক্সট দিনাৰ পৰাই চুলি ধুব দিওঁ। প্ৰথম দিনা, নেক্সট দিনা, তাৰমানে ট্ৰেন্সপ্লান্টৰ নেক্সট দিনা আপোনাৰ পিছফালে এটা বেণ্ডেজ থাকিব। সেই বেণ্ডেজটো নিজেই হাতেৰে খুলি দিব পাৰিব। হাতেৰে খুলি দি গা ধোৱাৰ সময়ত আপুনি প্ৰথম দিনা 1 মগ পানী ঢালি দিব, চাৱৰ দি নহয়, মগেৰে। নেক্সট ডে 2-3 মগ পানী ঢালিব, ঢালোতে অলপমান এনেকে দিব। তৃতীয় দিনা ঢালোতে অলপমান পিছৰ পৰা আগলৈকে অলপমান মোহাৰি দিব। 4 দিনত আৰু বেছিকে দিব। এনেকে বঢ়াই গৈ থাকিব। চুলিটো যদি একদমেই নুচুৱে, চুলিটোত লেতেৰা জমা হ'ব। সেইকাৰণে চুলিটো চাফা কৰি ৰাখিব লাগে, খালি অলপ কেয়াৰফুল হ'লেই হ'ল, সেইটোৱে। কিন্তু এনেকুৱা নহয় যে চুলিটো ওলাই আহিব, এনেকুৱা নহয়। পইণ্ট নম্বৰ 6, কামলৈ কেতিয়া ঘূৰি যাব পাৰি। এই প্ৰশ্নটো সকলোৱে সোধে যে ট্ৰেন্সপ্লান্টৰ পিছত আমি কেতিয়া আকৌ কামত যাব পাৰিম। কামলৈ আমি এদিন 2 দিন ৰেষ্ট লৈয়ে যাব দিওঁ। খালি এটা কথা কি যে চুলিখিনি যিহেতু আমাৰ ইয়াতে ট্ৰেন্সপ্লান্ট হ'ব, ইয়াতে ক'লা ক'লা দাগ বা এনেকুৱা থাকি যায়। আপুনি কামত যাওঁতে এটা টুপি পিন্ধি যাব লাগিব, কেপ থকা টুপি, পিক থকা টুপি এটা। একো অসুবিধা নহয় টুপিটো পিন্ধিলে। আৰু সেই টুপিটো পিন্ধিলে আপুনি নেক্সট ডে নহ'লেও এদিন ৰেষ্ট লৈ তাৰ পিছৰ দিনাৰ পৰাই
যিকোনো শাৰীৰিক কষ্ট হলেও আপুনি সেই কাম কৰিব পাৰিব। ঘাম চাম বা ৰ'দ চ'দ পৰিলে একো অসুবিধা নহয়, খালি কেৱল টুপিটো পিন্ধি থাকিব আৰু যিকোনো কামত আপোনালোকে বেক কৰি যাব পাৰিব। পইণ্ট নাম্বাৰ 7, টুপি কেতিয়াৰ পৰা পিন্ধিব পাৰি। মই এইমাত্ৰ ক'লোৱে টুপিটো নেক্সট ডেৰ পৰাই পিন্ধিব পাৰি। আপোনালোকৰ ট্ৰেন্সপ্লান্টটো শেষ হওঁতে আমি এটা চাৰ্জিকেল কেপ দিম, যিটো ডক্টৰসকলেও পিন্ধে বা নাৰ্ছসকলেও পিন্ধে। সেই কেপটো সেইদিনা ৰাতি ঘূৰি গৈ সেই কেপটো খুলি নেক্সট ডেৰ পৰাই আপোনালোকে যেতিয়া বাহিৰত যাব, যিহেতু এই জাগাখিনি ঢাকিব লাগিব, নহ'লে সকলোৱে সুধিব বোলে মূৰত কি হৈছে, সেইকাৰণে নেক্সট ডেৰ পৰাই এটা কেপ পিন্ধি বাহিৰত যাব পাৰিব। খালি খুলোতে আৰু পিন্ধোতে অলপ সাৱধান হ'লেই হ'ল, সেইটোৱে, কিন্তু কেপটো পিন্ধিব পাৰিব। পইণ্ট নাম্বাৰ 8, হেলমেট কেতিয়াৰ পৰা পিন্ধিব পাৰি। যিহেতু বহুতে বাইক চলায় বা স্কুটাৰ চলায়, হেলমেটটো অতি দৰকাৰী আজিকালি, কিন্তু হেলমেটটো এভইড কৰিব লাগিব। হেলমেট আপোনালোকে এমাহলৈকে পিন্ধিব নোৱাৰিব। সেইকেইদিন কিবা বেলেগ ৰেপিড' বা অলা বা কিবা এটা বেলেগ ব্যৱস্থা কৰি, আৰু মই এখন চাৰ্টিফিকেটো লিখি দিব পাৰোঁ, নিজে হাতেৰে লিখি পেলাই সেই চাৰ্টিফিকেটখন দৰকাৰ হ'লে পুলিচক দেখুৱাব পাৰিব যদি কোনোবাই ধৰে, আপোনালোকক ফাইন ল'ব খোজে। কিন্তু হেলমেট এমাহলৈকে পিন্ধিব নোৱাৰিব। পইণ্ট নাম্বাৰ 9, PRP। সকলোৱে সোধে যে PRP ল'ব লাগিব নেকি, কেতিয়া ল'ম। PRP আমি হেয়াৰ ট্ৰেন্সপ্লান্টত আৰোগ্যমৰ পৰা দুটাকে ফ্ৰী PRP দিওঁ। PRP প্ৰথম ছেশ্যনটো এমাহ পিছত, ট্ৰেন্সপ্লান্ট হোৱাৰ এমাহ পিছত, আৰু দ্বিতীয় ছেশ্যনটো 2 মাহ পিছত, তাৰমানে এমাহ গেপ এটা দি। এই দুটা PRP ল'লে খুব ভাল হয়, সোনকালে গ্ৰথটো হয়। কিন্তু যোনসকল দূৰত থাকে নল'লেও কথা নাই, কিন্তু যোনে সুবিধা হয়, যোনে আহিব পাৰে, এই দুটা ছেশ্যন ফ্ৰী। এটা PRP তেনে সাধাৰণতে আমাৰ 4000 to 5000 লোৱা যায়, কিন্তু এই দুটা আপোনালোকে ফ্ৰীকে পাব। পইণ্ট নাম্বাৰ 10, জিম আৰু চুইমিং কেতিয়া যাব পাৰি। জিম বহুতে আজিকালি জিমটো কৰেই। জিমটো আমি এভইড কৰিব দিওঁ এমাহলৈ। 20 দিন হোৱাৰ পিছত কাৰ্ডিঅ' যিবিলাক এক্সাৰচাইজ, মানে দৌৰাখিনি, সেইখিনি কৰিব পাৰি। কিন্তু ৱেইট লিফটিং, ৱেইটছ দাঙা বা ষ্ট্ৰেইন মাছল এক্সাৰচাইজ কৰা, সেইখিনি এমাহলৈ এভইড কৰিব লাগে। অকল কাৰ্ডিঅ'হে 20 দিনত আৰম্ভ কৰিব পাৰি, আৰু চুইমিঙো ঠিক সেইদৰে এমাহলৈকে এভইড কৰিব লাগিব। পইণ্ট নাম্বাৰ 11, হেয়াৰ অইল আৰু হেয়াৰ ডাই কেতিয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰি। এই দুটা বস্তু এমাহ এটা গেপ দিয়ক। এমাহলৈকে হেয়াৰ অইল ইউজ কৰিব নালাগে আৰু হেয়াৰ ডাই ইউজ কৰিব নালাগে, কিন্তু এমাহৰ পিছত দুইটা ইউজ কৰিব পাৰিব। তাৰমানে কথাটো হ'ল, যিকোনো বস্তুৱে এমাহলৈ এভইড কৰিব, এমাহৰ পিছত চব বস্তু নৰ্মেল, চব বস্তুৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু এমাহলৈ ৰেষ্ট্ৰিকশ্যন থাকে। পইণ্ট নাম্বাৰ 12, চুলি কেতিয়া কাটিব পাৰি। চুলিটো সেইদৰে এমাহ পিছত কাটিব পাৰি। আমি যেতিয়া ট্ৰেন্সপ্লান্ট কৰিম, আমি চুটিকে কাটি ল'ম আমাৰ নিজৰ জোখমতে। সেইকাৰণে তাৰ পৰা দীঘল হোৱালৈকে এমাহমান লাগে। এমাহমান পিছত যদি দেখিছে যে চুলি দীঘল হৈছে, তেতিয়াহ'লে কাটিব পাৰিব। খালি মেচিন ইউজ কৰিব নালাগে 6 মাহলৈ, কেঁচিৰে। নাপিতজনক ক'লে হ'ল যে মেচিন ইউজ নকৰিব, কেঁচিৰে কাটক। পইণ্ট নাম্বাৰ 13, এতিয়া আমি খুব ইম্পৰ্টেণ্ট পইণ্ট এটাত আহিছোঁ, ৰিজাল্টবোৰ কেতিয়া পাব। প্ৰথম হ'ল এমাহত কিমান ৰিজাল্ট পাম। এমাহত ভাল ৰিজাল্ট ইমান নাপায়, কাৰণ বহুতখিনি চুলি শ্বেডিং হ'ব। শ্বেডিং বুলি কয়, হেয়াৰ ট্ৰেন্সপ্লান্টৰ পিছত এই বস্তুটো হয়ে। শ্বেডিং মানে হ'ল কি, আপোনাৰ পুৰণা চুলি, আপুনি যোনডাল চুলি লগাই দিম, সেই চুলিডাল সৰি যায়, কিন্তু ভিতৰত ৰুটটো থাকি যায়। ঠিক যেনেকে এডাল গছ এঠাইৰ পৰা ইঠাইলৈ ল'লে পাত আৰু ফুলবোৰ সৰি যায়, আকৌ নতুনকে পাত আৰু ফুল ওলায়, ঠিক সেইদৰে আকৌ নতুনকে চুলিডাল ওলাব সেই গুৰিটোৰ পৰা, কিন্তু ইনিচিয়েলি চুলি সৰি যাব। আমি যিমান চুলি লগাম তাৰে প্ৰায় 50, 60 বা 70% চুলি সৰি যায়। শ্বেডিং বুলি কয়, সকলোৰে এইটো হয়েই, একো চিন্তা কৰিব নালাগে। কিন্তু সেইটো কাৰণত এমাহত খুব এটা ভাল ৰিজাল্ট নাপায়, কাৰণ 60% যদি চুলি সৰি যায়, বাকীখিনি 40% দীঘল হ'ব, সেইখিনিহে দেখা পাব। হ'লেও আগতকেতো বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব, যেনে 40% চুলি আপোনাৰ থাকিব, কিন্তু সেইটো ফুল ৰিজাল্ট নহয়। অলপমান এটা ৰিজাল্ট পাব, কিন্তু একচুৱেল ৰিজাল্টটো নহয় এমাহত। পইণ্ট নাম্বাৰ 14, 3 বা 4 মাহত কি ৰিজাল্ট পাম। মই এতিয়াই কৈ দিছোঁ, 3 বা 4 মাহতো ছেটিছফেক্টৰী ৰিজাল্ট নাপাব। মই যে ক'লো এমাহৰ আগে বা এমাহ 2 মাহৰ ভিতৰত শ্বেডিং হয়, এই চুলিখিনি যিখিনি সৰি যায়, সেইখিনি 3 মাহমান লাগে আকৌ গ্ৰ' হ'বলৈ। সেইকাৰণে 3-4 মাহত সেই চুলিখিনি নগজে। সেইকাৰণে 3-4 মাহতো একো ৰিজাল্ট, খুব ছেটিছফেক্টৰী ৰিজাল্ট নাপায়। আগৰ তুলনাততো বহুতখিনি চুলি আহিব, কিন্তু যিটো ৰিজাল্ট আপোনালোকে এক্সপেক্ট কৰিছে বা মই এক্সপেক্ট কৰিছোঁ, সেই ৰিজাল্টটো 3-4 মাহত নাপায়।
সেইকাৰণে এইটো সাধাৰণ কথা। বহুতে আমাক 3-4 মাহত ফোন কৰে বোলে ছাৰ মই এনেকে কৰিলো ট্ৰেন্সপ্লান্ট কিন্তু একোটো ৰিজাল্টে নাপালো, একো চুলিয়ে নগজিল। 3-4 মাহত স্বাভাৱিক, সকলোৱে এটা চিন্তা কৰে কাৰণ ইমান দিন হৈ যোৱা যেন লাগে, কিন্তু একো নহয়। এতিয়ালৈকে আপোনালোকে চিন্তা কৰিব নালাগে, চুলিটো আহিব। 3-4 মাহত ৰিজাল্টটো খুব ছেটিছফেক্টৰী ৰিজাল্ট নাপায়। এইদৰে আপোনালোকে 6 to 9 months বা আপ টু 1.5 yearsলৈকে ফুল ৰিজাল্ট পাই থাকিব। পোষ্ট অপাৰেটিভ পিৰিয়ডটোৰ কাৰণে একো চিন্তা কৰিব নালাগে। আৰোগ্যমত মই নিজেই কৰো প্ৰচিডিউৰটো, আৰু মই নিজেই আপোনালোকৰ পোষ্ট অপাৰেটিভ চেকআপৰ কাৰণে থাকিম। যেতিয়াই যিকোনো প্ৰশ্ন হলে, যিকোনো প্ৰব্লেম পালে মোক ডাইৰেক্টলি মোৰ ফোন নাম্বাৰটো মই দি দিম, মোৰ হোৱাটছএপ নাম্বাৰটো দি দিম। ডাইৰেক্টলি মোক ফোন কৰিব পাৰিব, মোক ডাইৰেক্টলি হোৱাটছএপ কৰিব পাৰিব। আৰু যদি মোক লগ ধৰিব বিচাৰে ডাইৰেক্টলি মোৰ ক্লিনিকত আহিলে হ'ল, আৰোগ্যমত আহিব পাৰে, ডাউনটাউনত আহিব পাৰে। মই সদায় এভেইলেবল থাকিম। পেচেণ্টৰ কাৰণে মই সদায় টাইম স্পেয়াৰ কৰোঁ। সেইকাৰণে পোষ্ট অপাৰেটিভ পিৰিয়ডটো আৰোগ্যমত কৰিলে আপোনালোকে একো চিন্তা নাই।